আজি মোৰ পৰম সৌভাগ্য কাৰণ দ্বিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে সি বিশ্বব্ৰহ্মাণ্ডৰ ৰাখি সি পৰম পূৰ্ণময় জগত জননী উভয় চৰণৰ এদিনক সি নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু শত সহস্ৰ কোটি প্ৰণাম তোমার মধুর হরিনাম শ্রবণ করিব পাই আমি কবে নিজকে ধন্য মানিছো বারো দেবরে কি কখন হঠাৎ বৈকুণ্ঠর আগমনের উদ্দেশ্য তোমার আজি মই কব লাগে এই বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য কি জানা উদ্দেশ্য কি